নমস্কাৰ বন্ধু বান্ধৱীসকল মাজিএলপি আসাম তৰফৰ পৰা আপোনালোক সকলোকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। সো আজি আপোনালোকক শিকাম আপোনালোকে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনা বা সৰকাৰী ঘৰত আপোনাৰ নাম আছে নে নাই বা আপোনাৰ নামত কিমান টকা স্যাংচন হৈছে আপুনি নিজৰ মোবাইল বা কম্পিউটাৰৰ জৰিয়তে ঘৰতে বহি কেনেদৰে চেক কৰিব। সো ভিডিওটো আপুনি সম্পূৰ্ণ স্টেপ বাই স্টেপ চাব আৰু ভিডিওটো চাই যদি ভাল পায় তেন্তে লাইক শেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধুসকল আপোনালোকে নিজৰ মোবাইল বা ল্যাপটপ ওপেন কৰি গুগল বা ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰিব pmayg.gov.in। তো সাৰ্চ কৰি আপোনালোকে এন্টাৰ কৰিব। এন্টাৰ কৰাৰ পিছত আপোনালোকে অকমান ওয়েট কৰিব বা মই ভিডিওটোৰ ডেসক্ৰিপচনত ইয়াৰ লিংক দি দিছোঁ, আপোনালোকে তাৰ পৰাও চাব পাৰিব। সো আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব। আপুনি কি কৰিব, কৰোনা ভাইৰাছৰ যোনখন এডভাৰটাইজ হয় ইখন আপুনি ক্ৰপ কৰি দিব। ক্ৰপ কৰি দিয়াৰ পিছত আপুনি ইয়াতে দেখা পাই আছে এবাউট আস আৱাৰ সফট। সো আপুনি আৱাৰ সফটত ক্লিক কৰি ৰিপৰ্টত ক্লিক কৰিব। সো ক্লিক কৰাৰ পিছত আপুনি অকমান ওয়েট কৰিব। ওয়েট কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব। সো এতিয়া আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াতে চাব পাৰিছে আপুনি সোশ্যাল অডিট ৰিপৰ্টছ, এক নম্বৰত আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। আপুনি ইয়াতে ক্লিক কৰিব। বন্ধুসকল আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব। সো আপুনি কি কৰিব, সিলেকশ্যন ফিল্টাৰৰ তলত আপুনি সিলেক্টত ক্লিক কৰি আপোনাৰ ৰাজ্যখন ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। সো মই আসামখন সিলেক্ট কৰি ল'লোঁ। লোৱাৰ পিছত আপুনি কি কৰিব, 2 নম্বৰত ক্লিক কৰি আপোনাৰ যোনখন জিলা বা ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টখন আপুনি ইয়াৰ পৰা চাই সিলেক্ট কৰি ল'ব। সো মই মোৰটো লৈ আছোঁ। তো লোৱাৰ পিছত 3 নম্বৰ সিলেক্টত ক্লিক কৰিব। ক্লিক কৰি আপুনি ইয়াৰ পৰা উন্নয়ন খণ্ড বা আপোনাৰ যোনখন জিলা পৰিষদ হয় সেইটো ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব। সো মোৰটো মই লৈ আছোঁ। লোৱাৰ পিছত আপুনি নাম্বাৰ 4ত ক্লিক কৰিব। ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ যোনখন গ্ৰাম পঞ্চায়ত বা গাঁও পঞ্চায়ত হয় সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। সো মই মোৰটো চাই মই সিলেক্ট কৰি ল'লোঁ। লোৱাৰ পিছত আপুনি কি কৰিব, নাম্বাৰ 5ত ক্লিক কৰি আপুনি যোনখন চনত মানে আপোনাৰ ঘৰৰ নাম চাব বিচাৰে সো আপুনি ইয়াতে সকলোবোৰ চাব পাৰিব। সো মই যেহেতু ইয়াতে 2021 নাম চাম, সো মই ইয়াতে 2021 নামত ক্লিক কৰিম। সো ক্লিক কৰি ল'ব আপুনিও। লোৱাৰ পিছত আপুনি নাম্বাৰ 6ত ক্লিক কৰি সো আপোনাৰ প্ৰধানমন্ত্ৰীৰ অধীনত যিমানবোৰ স্কিম আছে সকলোবোৰ ইয়াতে শ্ব' কৰিব। সো মই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত সিলেক্ট কৰি ল'লোঁ। সো লোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ক্যাপচাৰ কোড আহিব। সেইটো আপোনাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ হ'ব পাৰে। সো আপোনাৰ ক্ষেত্ৰত প্লাছও আহিব পাৰে নাইবা মাইনাছও আহিব পাৰে। সো আপোনাৰ ক্ষেত্ৰত যোনটো আহিব সেইটো আপুনি ভালদৰে চাই ল'ব। সো ভালদৰে চাই আপুনি ক্যাপচাৰ কোডটো ইয়াতে এন্টাৰ কৰিব। সো মই মোৰ ক্যাপচাৰ কোডটো এন্টাৰ কৰি আপুনি ইয়াতে সাবমিটৰ লগে লগে আপোনাৰ সন্মুখত আপোনাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমানবোৰ মানুহৰ নামত ঘৰ আহিছে সেই সকলোবোৰ লিষ্ট আপুনি ইয়াৰ পৰা চাব পাৰিব। সো বন্ধুসকল আপোনাৰ নাম আছেনে নাই আপুনি অতি সোনকালে এইখন লিষ্ট চাই ল'ব আৰু যদি নাই আপুনি পৰৱৰ্তী সময়ত লাভ কৰিব। তাৰ কাৰণে আপুনি নিজৰ গাঁৱৰ মেম্বাৰ নাইবা প্ৰেচিডেণ্টক যোগাযোগ কৰিব। সো বন্ধুসকল এইসকল ব্যক্তিৰ নামত কিমান টকা স্যাংচন হৈছে তাৰ কাৰণে আপুনি অকমান সৌফালে আহিব। সৌফালে আহি আপুনি ইয়াতে চাব পাৰিব এইজন ব্যক্তিৰ নামত 1,30,000 টকা স্যাংচন হৈছে, কিমান তাৰিখত স্যাংচন হৈছে আপুনি ইয়াতে চাব পাৰিব আৰু এতিয়ালৈকে একেটা কিস্তি পাইছে ইয়াতে শ্ব' কৰিব। সো বন্ধুসকল এতিয়ালৈকে কিমান টকা একাউণ্টত সোমাইছে ইয়াতে চাব পাৰিব। সো বন্ধুসকল আপুনিও এনেদৰে নিজৰ গাঁৱৰ নাইবা আপোনাৰ নাম আছেনে নাই অতি সোনকালে চাই লওক। সো বন্ধুসকল ভিডিওটো চাই যদি ভাল পায় তেন্তে লাইক শেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মাজিএলপি আসাম চেনেলটো সাবস্ক্ৰাইব কৰিব। মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম।